সকলোৱে আহি আমাক সহযোগ কৰি এটা সদল বলে আমি ওলাই আহোঁ আৰু জীয়াই থকা জীৱনত এই পৃথিৱীত কিবা নহয় কিবা এটা কৰি থৈ যাওঁ নে কি কয়? হাই গাইজ, আমাৰ এটা নাট্য দল আছে বহুত পুৰণা। লকডাউনত মানুহখিনি অকণমান মানে কি হৈছিলে, অলপ ইফাল সিফাল হৈ গৈছিলে, চবে নিজৰ কামত ব্যস্ত হৈ গৈছিলে। কিন্তু এতিয়া মানে আমি আকৌ নতুনকৈ এক্টিভ হ'ম বুলি ভাবিছোঁ। সেয়েহে আমি গোটেইখিনি আমাৰ ডিব্ৰুগড় চকিডিঙ্গি খেলপথাৰত লগ হোৱা হৈছে। চ' আপোনালোকে চাই থাকিব, চাই থাকক। আমি অকণমান দেখাবলৈ চেষ্টা কৰিম। এইখিনি আমি মেম্বাৰখিনি হয়, গোটেইখিনিকে প্ৰায় 30-40 জনমান আমাৰ মেম্বাৰ আছিলে। চবকে ইনভাইট কৰা হৈছিলে ইয়াতে আমি অকণমান আলোচনা কৰিম বুলি। কিন্তু এতিয়া কি হ'ল, কিছুমানে আহিব পৰা নাই বাৰু। আমি যিখিনি আহিছোঁ এইখিনিক মই দেখাই দিছোঁ। এয়া তাৰপিছত লাহে লাহে আমি নাটকৰ শ্বুটিং আৰম্ভ কৰিম। গতিকে আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'বিলাক চাই থাকিব, গোটেইখিনি গম পাই থাকিব। এয়া আমাৰ জোনাক নাট্যগোষ্ঠী ন? ছাৰ, নাট্যগোষ্ঠীৰ নামটোতো সলনি হোৱা নাই? জোনাক নাট্যগোষ্ঠী, জোনাক নাট্য দল। কোৱা, কিবা এটা কোৱা। আকৌ মন গৈছে ন ওলাই আহিবলৈ? আকৌ এবাৰ আহিছে জোজটো কৰিম বুলি একেলগত, ভাল লাগিছে। আমাৰ এজন অভিজ্ঞ মানুহ আছে, তেওঁ আহি আছে। এজন চাগে সকলোৰে চিনাকি হয় মুখখন, আৰু কোনে কোনে চিনি পায় ক'বচোন। এওঁ হৈছে শৰৎ গগৈ। কেনেকুৱা চলিছে, ভালনে খবৰ খাতি? পোহৰটো নাই অহা, এইফালে খবৰ কেনেকুৱা? ভালে 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 আছা? ভালে আছে। আৰু মোৰ চেনেল এটা আছে নহয়, পাইছে নাই? তোমাৰ চেনেল আছে। কি আছে? চেনেলটোৰ নাম হৈছে কুইন RS ব্লগ। কুইন RS ব্লগ। মই এতিয়া আপোনাক দি দিম বাৰু। ঠিক আছে। আজি মনোজাই মাতিলে সেইটো কাৰণে নতুনকৈ আকৌ ধাৰা এটা সৃষ্টি কৰোঁ বুলি আহি আমি পুৰণা যিখিনি আছিলোঁ সকলোবিলাক আমি লগ পাইছোঁ। ঠিকে ঠিকে। কেইজনমান আহিবলৈ বাকী থাকিলে ন? কেইজনমান আহিবলৈ বাকী থাকিলে। আজি আৰম্ভণি আমি আজি LP স্কুলত লগাইছোঁ শ্ৰেণীত। তাৰপিছত লাহে লাহে আহিব আৰু তেওঁলোকক মানে জগাব লাগিব। এতিয়া লকডাউন বুলি কিবা বুলি চব মানে ফুল কৰিছিলে আৰু পৰ্যায়ক্ৰমে হৈ যাব আৰু এটা সুন্দৰ পৰিৱেশ হ'ব। চাওঁ আমি, নহয় জানো? ঠিক আছে। থেংক ইউ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। সকলোৱে চিনি পাইছে চাগে? নমস্কাৰ। পাইছে? আমি পুনৰ লগ খাইছোঁ। পুৰণা আমাৰ কি গ্ৰুপ বুলি ক'ম, জোনাক নাট্য দল আমি পুনৰ লগ খাইছোঁ আৰু ভগৱানে আমাক লগ পাইছে। আকৌ এটা ভাল দিন আহি আছে আৰু বৰ্তমান যিটো টেকনিকেল যুগ হ'লে, টেকনিকেলটো এটা ব্ৰাইটত আমি নতুনকৈ আৰু কিবা এটা কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আৰু গতিকে আমি আশা প্ৰকাশ কৰিছোঁ, আমাৰ পুৰণা যিসকল সতীৰ্থ শিল্পী আছিল, সতীৰ্থ বন্ধু আছিল, সকলোৱে আহি আমাক সহযোগ কৰি এটা সদল বলে আমি ওলাই আহোঁ আৰু জীয়াই থকা জীৱনত এই পৃথিৱীত কিবা নহয় কিবা এটা কৰি থৈ যাওঁ নে কি কয়? ঠিক আছে। আমি কিবা এটা নিজে নিজে ভাবিব লাগিব, নিজে নিজে ভাবিব লাগিব, ছাপৰ্ট দিব লাগিব, ছাপৰ্ট দিব লাগিব। ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে সকলোৱে আগবাঢ়ি আহিব লাগিব। আমি আশা ৰাখিছোঁ, আমি আজি লগ খালোঁ প্ৰথম, অহা আমি আকৌ ডেট এটা দিম আৰু সেই ডেটত আমি ভালদৰে গভীৰভাৱে আলোচনা কৰিম। আপোনালোক সকলোৱে উপস্থিত থাকিব বুলি অনুৰোধ জনালোঁ। বাই বাই। বাই বাই। এতিয়ালৈকে বাই বাই দেই। ধন্যবাদ। এয়া হৈছে আমি এটা চাহ খাম, চবে অলপ অলপ চাহ খাম। আচলতে এণ্টাৰটেইনমেণ্টো হয়, ভাল লাগে। কিমান হাঁহিলো, চাহ খাম আৰু অলপ চাহ খাই লওঁ। এতিয়া তেনেহ'লে সভা ভংগ ন? তাই মুখখন দেখাই দিওঁ অকণমান। সভা ভংগ। এতিয়া গৈ থাকো আৰু। এয়া হৈছে চকিডিঙ্গি ফিল্ড। আপোনালোকে চবেই সকলোৱে চিনি পায় চাগে, সন্ধিয়া হৈ আহিছে এতিয়া, জোনবাই ওলালে আৰু। এয়া চকিডিঙ্গি ফিল্ডলৈ আবেলি সময়ত সকলোৱে আহে, খেলা ধূলা এইবোৰ ল'ৰা ছোৱালী খেলা ধূলা যথেষ্ট ডাঙৰ ফিল্ড হয়। ইয়াত যদি কিবা চৰকাৰী অনুষ্ঠান পতা হয় তেনেহ'লে ইয়াতেই হয়। ডিব্ৰুগড় চকিডিঙ্গি ফিল্ড বুলি ক'লে আপোনালোকে চিনি পাবই। জেগাটোৰ নামেই চকিডিঙ্গি হয়। চকিডিঙ্গি
চাৰিআলিতে লাগি আছে। আপোনালোকে যদি কেতিয়াবা আহে তেনেহ'লে দেখাই আকৌ বিচাৰি নোপোৱা নহয় যে সুধিব নালাগে যে ক'ত আছে। চকিডিঙি বুলি ক'লে চিনি পাব, চকিডিঙি ফিল্ড বুলি ক'লে। তো এয়া হৈছে চকিডিঙি ফিল্ড। দেখিছে নহয়, ল'ৰা ছোৱালীবোৰ একদম অপেন মাইণ্ডত ধুনীয়াকৈ কোনো অসুবিধা নোহোৱাকৈ। ফিল্ডখনো ডাঙৰ, তাত সকলোৱে আবেলি সময়ত খোজকাঢ়িবলৈ আহে। যথেষ্ট ডাঙৰ কাৰণে ফিল্ডখন, তাত দৌৰিবলৈও সুবিধা, তাৰপৰা খেলিবলৈ সুবিধা। মই আপোনালোকক যাওঁতে ফিল্ডখনৰ চাৰিওফালে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, আপোনাৰ ফিল্ডখনৰ গেট আছে আপোনাৰ 3খন, আৰু 3খন গেটৰ মিলন নগৰৰ ফালে এখন গেট আছে। সেইখনৰে সোমাই পেলাই চিধা একদম মূৰলৈ চাব এখন টেনিছ ফিল্ড এখন আছে। টেনিছ খেলিব পাৰে। ইয়াৰ ল'ৰা ছোৱালীবোৰে টেনিছ খেলি আছে। আৰু এয়া মই আপোনালোকক দেখাই আছোঁ, তেওঁলোকে টেনিছ খেলি আছে, ল'ৰা প্ৰেক্টিচ কৰি আছে। ইয়াত আহিলে আপোনালোকৰ ল'ৰা ছোৱালী যদি টেনিছ শিকি আছে তেনেহ'লে ইয়াত আহি প্ৰেক্টিচ কৰিব পাৰে, খেলিব পাৰে। গতিকে চাওকচোন, ধুনীয়াকৈ ইয়াত সুবিধা কৰি থোৱা আছে। মুঠতে ইয়াত মুকলিমূৰীয়াকৈ ইয়াত যি কৰোঁ বুলি কৰিব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।